নমস্তে। দুদিনীয়া জীৱনত দুখ কিয় কৰা? এমুকুৰা হাঁহিৰে এয়া বৰবৰাৰ হাঁহিৰ ৰস ভৰা। দেবজ্যোতি শৰ্মা বৰবৰা ছাৰ। দেবজ্যোতি শৰ্মা বৰবৰা ছাৰ মূলতঃ এগৰাকী শিক্ষক। কেৱল শিক্ষকে নহয়, তেওঁ এসময়ত খুব জনপ্ৰিয় ৰেডিঅ' জকি আছিলে। বৰ্তমান এখনো কিতাপ গ্ৰন্থ ইতিমধ্যে বজাৰত ওলাইছে। গতিকে আজি তেখেতৰ লগত কথা পাতিব আহিছো কিছুমান তেখেতৰ নতুন কামৰ বিষয়ে, পৰিকল্পনাৰ বিষয়ে। ছাৰ, আপোনাক স্বাগতম জনাইছো। আপোনাৰ কৰ্মক্ষেত্ৰখনৰ বিষয়ে প্ৰথমে জানো। আপুনি এটা সময়ত ৰেডিঅ'ত খুব জনপ্ৰিয় অনুষ্ঠান কৰিছিলে, কৌতুক অনুষ্ঠান। তাৰপাছত আপুনি শিক্ষকতাও কৰিছে। মাছ কমিউনিকেশ্যনৰ ক্লাছত ছাৰে পঢ়াইছিলে আমাক। ছাৰ মোৰ শিক্ষাগুৰু হয়। তাৰপাছত আপোনাক আকৌ গম পালো যে আপুনি কিতাপো লিখে। তাৰ আকৌ এটা সময়ত গম পাইছিলো আপুনি গানৰ চিডিও বনাইছিলে। গতিকে ইমানখিনি আপোনাৰ মূলতঃ আপোনাৰ কোনটো হবি হয় আচলতে? সৰুতে মই কৰিছো কিছুমান কাম, কিন্তু মূলতঃ মই শিক্ষক আৰু মানে শিক্ষক হিচাপে চিনাকি দি বেছি ভাল লাগে। মই এতিয়া এখন কলেজত কৰি আছো, এছিষ্টেণ্ট প্ৰফেচৰ অফ ইংলিছ। ছাৰ, কোনখন কলেজত? এছিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট এণ্ড টেকনলজি, AIMT। AIMTত মই কৰি আছো। গতিকে নিজকে টিচাৰ হিচাপে চিনাকি দি বেছি ভাল লাগে। তোমালোককো পাইছো ষ্টুডেণ্ট হিচাপে এটা সময়ত। আপুনি আমাক মাছ কমিউনিকেশ্যনৰো মই ক্লাছ লৈছিলো বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত। আৰু তাৰ লগতে যেনিবা মই ৰেডিঅ' আৰু সংগীত আৰু সাহিত্য এই তিনিটাও অকণমান মই কৰিছো কিছু। ৰেডিঅ'ত মই এপ্ৰিল 2000 চন যেতিয়া অল ইণ্ডিয়া ৰেডিঅ'ত মই ৱেষ্টাৰ্ণ মিউজিক প্ৰগ্ৰেম, যিটো পাশ্চাত্য সংগীতৰ অনুষ্ঠান, খুব জনপ্ৰিয় অনুষ্ঠান আছিলে। তাৰপিছত সেই অনুষ্ঠানটোত মই এনাউন্সাৰ হিচাপে মই জইন কৰোঁ 2000 চনত। তাৰপিছত মই 7 বছৰ তেনেকৈ কৰিছোঁ। আৰু তাত আমি বহুত কথা শিকিলোঁ। মোৰ বন্ধু আছিলে, নাম চাগে শুনি চাই, এতিয়া খুব জনপ্ৰিয় RJ হংসৰাজ। হংসৰাজ আৰু মই একেলগে ৰেডিঅ'ত সোমোৱা, অল ইণ্ডিয়া ৰেডিঅ'। তাৰপিছত আমি একেলগে বহুকেইটা অনুষ্ঠান কৰিছোঁ, মই অকলেও কৰিছোঁ। তাত আমি বহুত মানে জনপ্ৰিয় তথা খুব সন্মানীয় লোকসকলক লগ পাইছোঁ। যেনে জে পি দা আমাৰ প্ৰগ্ৰেমৰ ছুপাৰভাইজাৰ আছিলে। তেখেতে এছিষ্টেণ্ট ষ্টেচন ডিৰেক্টৰ হিচাপে ৰিটায়াৰ কৰে। জে পি দা আছিলে, অৱনী বৰা, দীপেন মজুমদাৰ, ৰেডিঅ'ৰ গোটেইখিনি উৎপল দত্ত এনেকে। তাৰপাছত আপুনি গপশ্বপলৈ কেতিয়া আহিলে? 2007 চনত যেতিয়া মই প্ৰথম কলেজ জইন কৰোঁ শিক্ষক হিচাপে, সেইখন আছিলে নেৰিম কলেজত মই প্ৰথমতে জইন কৰোঁ 2007 চনত। তেতিয়া মই মানে অল ইণ্ডিয়া ৰেডিঅ' কণ্টিনিউ কৰিব নোৱাৰা হ'লোঁ, কাৰণ কলেজৰ সময়ৰ লগত নেৰিমৰ সময় ক্লেছ কৰে। তেতিয়া এই প্ৰাইভেট FM ষ্টেচনবিলাক নতুনকৈ আহিছিল, উলালা, বিগ FM এনেকৈ। আৰু আমাৰ ৰেডিঅ' গপশ্বপ আহিছিল। আমি মাছ কম কৰি থকাৰ সময়ত খুব জনপ্ৰিয় হৈছিলে। তাৰপিছত যেতিয়া ৰেডিঅ' গপশ্বপত মোৰ প্ৰগ্ৰেমৰ সময়টো সন্ধিয়া হ'ল। সন্ধিয়া মই ৰেকৰ্ডিং কৰি থৈ আহিলেই হ'ব, কিন্তু অল ইণ্ডিয়া ৰেডিঅ'ত আছিলে কি লাইভ প্ৰগ্ৰেম আছিলে। গতিকে মই অল ইণ্ডিয়া ৰেডিঅ'ত তেতিয়া কণ্টিনিউ কৰিব নোৱাৰিলোঁ কলেজৰ কামৰ কাৰণে। মই তেতিয়া ৰেডিঅ' গপশ্বপত সেই সুবিধাটো যেতিয়া পালোঁ যে তুমি সন্ধিয়া আহি পেলাই ৰেকৰ্ডিং কৰি থৈ গ'লেও হ'ব, মই তেতিয়া ৰেডিঅ' গপশ্বপ 2007 চনত সেই আৰম্ভণিৰ পৰাই আছিলোঁ। আৰু 2018 চনলৈকে মই ইটো সিটো তাত কৰি আছিলোঁ। গপশ্বপত মানে এটা ডায়লগ আছিলে যে দুদিনীয়া জীৱনত দুখ কিয় কৰা, এমুকুৰা হাঁহিৰে এয়া বৰবৰাৰ হাঁহিৰ ৰস ভৰা। আচলতে মই গপশ্বপত সোমাইছিলো ৱেষ্টাৰ্ণ মিউজিক প্ৰগ্ৰেমৰ এনাউন্সাৰ হিচাপে, RJ হিচাপে। কাৰণ মই অল ইণ্ডিয়া ৰেডিঅ'ত যিটো ৱেষ্টাৰ্ণ মিউজিকত আছিলো, ইয়াতো মোৰ ৱেষ্টাৰ্ণ মিউজিকৰে মোৰ মানে প্ৰথম প্ৰগ্ৰেম দিছিলে। তাৰপিছত এতিয়া আলোচনা বহিল যে আমাক এটা খুহুতীয়া অনুষ্ঠানো লাগে। এই বিৰাট ছুটি আৰু 1 মিনিট 2 মিনিট নোকোৱাই ভাল, যেনেকে আছিলে অল ইণ্ডিয়া ৰেডিঅ'ত, তেনেকুৱা ছুটি খুহুতীয়া অনুষ্ঠান লাগে ৰাইজক অকমান মানে বিনোদন যোগান কাৰণে। তাৰপিছত তেতিয়া মোক ক'লে যে তুমি কিবা এটা কৰা, কাৰণ তুমি দেখোন মাজে মাজে আমাৰ লগত অকমান
ভাবুতীয়া কথা কৈ থাকা এইবিলাক তুমি অকমান প্ৰগ্ৰেমৰ নিচিনাকে আকাৰ দি পেলাই কৰা মই মানুহজন আচলতে তেনেকুৱা ৰসিক বা কৌতুক অভিনেতা নহয় গতিকে আৰম্ভণিতে মোৰ পৰা দিগদাৰ হৈছিলে গতিকে বিশেষকে এই বৰবৰা যিটো ভইচ সেই অনুষ্ঠানটো আছিলে বৰবৰা হাঁহি ৰ ভৰা সেই অনুষ্ঠানটো বৰবৰা যিটো ভইচ এই ভইচটো আনোতে 3 মাহ লাগিছিল মডুলেশ্যনটো বনাওঁতে কাৰণ এই ভইচটো সেই অনুষ্ঠানৰ সেই ভইচটো আমাৰ টেকনলজি খুটুৱাই পেলাই সৃষ্টি কৰা ভইচ নহয় এইটো মানে মই নেচাৰেলি আনিবলগীয়া হৈছিল গতিকে সেই তাত অকমান সময় লাগিছিল তাৰপিছত লাহে লাহে সেই প্ৰগ্ৰেমটো জনপ্ৰিয় হ'ল আৰু 5 বছৰ সেই প্ৰগ্ৰেমটো চলিছিল আৰু আমি কাৰেণ্ট এফেয়াৰ্ছ বিলাক লৈ পেলাই আমি ৰগৰ কৰিছিলো আৰু এই ভইচটোৰে মই মানে বৰবৰা কেৰেক্টাৰটো কৰিছিলো আৰু ৱেষ্টাৰ্ণ মিউজিকো চলি আছিলে আৰু ৱেষ্টাৰ্ণ মিউজিক কৰোঁতে মোৰ নামটো আছিলে আৰজে দেৱ আৰু বহুত শ্ৰোতাই জনা নাছিলে যে বৰবৰা কৰা মানুহজনে যে আৰজে দেৱ হৈ পেলাই ৱেষ্টাৰ্ণ মিউজিক কৰে মানে এটা হৈছে কমেডি আৰু এটা হৈছে অলপ সিৰিয়াস আৰু এটা কথা এতিয়া আমি কমেডিৰ কেৰেক্টাৰটো যেতিয়া দেখো বা কমেডিয়ানজন আচলতে বাস্তৱ জীৱনত কেনেকুৱা হয় মই আচলতে চিম্পল মানুহ মই হাঁহি ফুটি কৰি ভাল পাওঁ আৰু তেনেকেই চলি থাকো কিন্তু মই খুব তৰল পৰ্যায়লৈ নহয় অকমান মানে ভাল পৰ্যায়ৰ কৌতুক বা ভাল পৰ্যায়ৰ হাস্যৰস ভাল লাগে আৰু মানে কমেডিয়ান হবৰ কাৰণে আচলতে বহুত মানে বেছি সিৰিয়াস হ'ব লাগে নেকি কমেডিৰ এটা সংলাপ লিখিবলৈ বা কমেডি সৃষ্টি কৰিবৰ কাৰণে মই যেটো দেখিছো যে হুহুৱাবলৈ ইমান সহজ নহয় কন্দুৱাবলৈ হয়তো অলপ সহজ কিন্তু হুহুৱাবলৈ ইমান সহজ নহয় আৰু তাতে প্ৰগ্ৰেমটো যেতিয়া 30 ছেকেণ্ড বা 1 মিনিটৰ হ'ব সেই 1 মিনিট বা 30 ছেকেণ্ডত হুহুৱাবলৈ আৰু টান আৰু যিহেতু আমি ৰেডিঅ'ত কৰো গতিকে বডি লেংগুৱেজটো আমাৰ মিচিং হৈ থাকে আমাক বডি লেংগুৱেজটো নেদেখে যে মই অঙি ভঙি কেনেকুৱাকে দিছো গতিকে অঙি ভঙিৰে নহয় সম্পূৰ্ণ ভইচ মডুলেশ্যনেৰে আমি হুহুৱাবলৈ চেষ্টা কৰিব মানে তাৰ সংলাপ পক্ষে খুব গুৰুত্বপূৰ্ণ বিষয় বৰ গুৰুত্বপূৰ্ণ আৰু সেইটো এটা বৰ ডাঙৰ চেলেঞ্জ আছিলে আৰু আমি এটা টিম ৱৰ্ক আছিলে আমাৰ আমি সেই টিম ৱৰ্কত কৰিছিলো এতিয়া ভইচৰ কথা ক'লে ভইচটো আচলতে বহুত প্ৰয়োজন হৈছে আপুনি টিচাৰ হিচাপেও ভইচটো বা ৰেডিঅ' জকি হিচাপেও এই ভইচৰ গুৰুত্বপূৰ্ণতাটো কেনেকুৱা ধৰণৰ এইখন ক্ষেত্ৰত মিডিয়াৰ ক্ষেত্ৰখন বা টিচাৰৰ ক্ষেত্ৰখনতে হ'লেও টিচাৰ হিচাপেও মানে মই যেতিয়া নিজে ষ্টুডেন্ট আছিলো তেতিয়া আমাৰ টিচাৰ সকলে কৈছিলে যে তোমালোক যদি ভৱিষ্যতে টিচাৰ হোৱা এইটো কথা মনত ৰাখিবা যাতে লাষ্ট বেঞ্চলৈকে যাতে ভইচটো শুনা পায় এটা ডাঙৰ ৰুমৰ 40খনমান বেঞ্চ থকা এনেকুৱা একদম যাতে লাষ্টৰ বেঞ্চৰ ষ্টুডেণ্টছো যাতে শুনা পায় গতিকে সেইকাৰণে মই ভাবো যে টিচাৰৰ ভইচটো ভাল হ'ব লাগিব ভইচ এটা বহুত ভাল আৰু ইম্পৰ্টেণ্ট ছেগমেণ্ট টিচাৰৰ কাৰণে আৰু সংস্কৃতিৰ ক্ষেত্ৰত গান হওক অভিনয় হওক বা ৰেডিঅ'ত ভইচৰ যথেষ্ট গুৰুত্ব আছে বহুত আছে ভইচটো সঁচাকে আৰু আমি আচলতে গলাটো যি আচলতে গলাটো লৈ পেলাই মানে চলি আছে এই কণ্ঠটো আমি আচলতে মন্দিৰ হিচাপে ৰাখিব লাগে মানে মই কি বুজাবলৈ গৈছো যে মন্দিৰত যেনেকে আমি কিছুমান বেয়া বস্তু নিনিও মন্দিৰত আমি ৰাগিয়াল বস্তু যেনেকে নিনিও তেনেকে আমি এই গলাটোকো আমি এই কণ্ঠকো আমি বেয়া বস্তুৰে কলুষিত কৰিব নালাগে মন্দিৰৰ নিচিনাকে পবিত্ৰ কৰি ৰাখে তাৰ লগতে আৰু কিবা কিবি মানে গ্ৰহণ কৰে নেকি যেনেকে সিংগাৰ বিলাকে কিবা বস্তু খাই বুলি মই শুনা পাইছো যে ভইচটো ভালে ৰাখিবৰ কাৰণে মানে কেনেকুৱা বস্তু কেনেকুৱা তেওঁলোকৰ কিবা এটা মই দেখিছিলো এদিন এগৰাকী মানে গায়কৰ ওচৰত তেওঁ কিবা ভইচটো ভাল হয় কাৰণে এইটো চুবাই থাকো এনেকে ক'লে তেনেকুৱা থাকিব পাৰে কিছুমানে হয়তো কিবা লং এনেকুৱা কিবা কিবি এনেকে থাকিব পাৰে বা কিছুমানে আদা হেৰি কৰে কিছুমানে ৰেকৰ্ডিঙৰ আগতে অকণ মাখন খাই লয় তেতিয়া ভইচটো আৰু মানে ৰেকৰ্ডিং অকমান মিহি হয় বুলি কয় কিন্তু মই মানে বিশ্বাস কৰো গাগল যিটো আমাৰ কণ্ঠ পৰিষ্কাৰ কৰিবৰ কাৰণে যিটো গাগলিং তাৰ লগতে কিছুমান এক্সাৰচাইজ আছে ব্ৰিডিং এক্সাৰচাইজ আছে লাং পাৱাৰটো তেতিয়া ষ্ট্ৰং হয় আৰু লাং পাৱাৰটো যেতিয়া ষ্ট্ৰং হয় তেতিয়া ভইচটো ষ্ট্ৰং হয় গতিকে কিছুমান প্ৰাণায়াম বা কিছুমান এক্সাৰচাইজ এনেকুৱা ব্যায়াম কণ্ঠৰ কাৰণেও আছে সেইবিলাক মই ইউজ কৰোঁ এতিয়া এই ৰেডিঅ' জকিৰ ক্ষেত্ৰখনত আপুনি যথেষ্টখিনি কৰিলে এতিয়া এই বৰ্তমান সময়ত অকণমান কমি গৈছে নেকি
ৰেডিঅ' আচলতে মই অল ইণ্ডিয়া ৰেডিঅ' 2007 চনলৈকে কৰিছিলোঁ আৰু তেতিয়া ৱেষ্টাৰ্ণ মিউজিক প্ৰগ্ৰেমটো যথেষ্ট জনপ্ৰিয় হৈছিলে কাৰণ আমি যিমান পাৰোঁ আমি এইটো মানে অলপ এট্ৰেক্টিভ কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু জনপ্ৰিয় হৈছিলে আৰু কিছুমান মানুহ আনকি চিপাঝাৰৰ পৰা এতিয়া মোৰ মনত আছে বাছ লৈ পেলাই মানুহ আহিছিলে আহি পেলাই আমাক লগ ধৰিছিলে মোক আৰু হান্সৰাজক তাৰপিছত তেনেকুৱা আকৰ্ষিত হৈছিলে কাৰণ আমি ৱেষ্টাৰ্ণ মিউজিকটো আমি কৰালৈকে অকল ইংৰাজীত গৈছিলোঁ আমি ইংৰাজীতে আঁত ধৰিছিলোঁ কিন্তু পিছলৈ আমাৰ ডাঙৰসকলৰ ছিনিয়ৰসকলৰ এটা ছাজেশ্যন আহিলে যে আৰু মনোগ্ৰাহী কৰিবৰ কাৰণে অসমীয়া তাত প্ৰয়োগ কৰিব পাৰি নেকি গতিকে আমি তাত অসমীয়াও প্ৰয়োগ কৰিছিলোঁ তাৰপিছত সেই অসমীয়া প্ৰয়োগ কৰাৰ পিছত অনুষ্ঠানটো বেছি মনোগ্ৰাহী হৈছিল কিছুমানে ইংৰাজী গানটো বুজি নাপালেও আমাৰ অসমীয়া কথাখিনি শুনিবৰ কাৰণে প্ৰগ্ৰেমটো শুনিছিলে আৰু আহিছিলে গতিকে তেখেতসকলৰ মৰম আমি কেতিয়াও নাপাহৰো তাৰপিছত মই 2007 চনত যেতিয়া কলেজ নেৰিমত যেতিয়া চাকৰি পালোঁ তেতিয়া মই অল ইণ্ডিয়া ৰেডিঅ' এৰিবলগীয়া হ'ল তাৰপিছত গপশ্বপত মই কৰিছিলোঁ 2018 চনলৈকে কৰিছিলোঁ পাৰ্ট টাইমাৰ হিচাপে কিন্তু 2018 চনত মোৰ কলেজৰ কাম আৰু বাঢ়ি গ'ল মোৰ AIMTত আৰু কিছুমান দায়িত্ব বাঢ়ি গ'ল এতিয়া সেইকাৰণে মই ৰেডিঅ'ৰ লগত জড়িত হৈ থকা নাই যদিও মানুহখিনি লগ পাই থাকোঁ এটা ঘৰুৱা সম্পৰ্কও আছে কিন্তু মই প্ৰগ্ৰেম হিচাপে 2018 চনৰ পৰা আৰু কৰিব পৰা আপুনি কৰিব পৰা নাই কিন্তু আৰু এতিয়া নতুন চামেও বৰ এটা আকৰ্ষিত নহয় এনেকুৱা এটা আপুনি অনুভৱ কৰে নেকি ৰেডিঅ'ৰ প্ৰতি বা ৰেডিঅ' শুনা মানুহৰ পৰিমাণটো কমি গৈছে এনেকুৱা অনুভৱ কৰে নেকি এটা সময়তো খুবেই জনপ্ৰিয় আছিলে তাৰপিছত কমি আহিছিলে তাৰপিছত আকৌ FM ষ্টেচন যেতিয়া আহিছিলে আকৌ এটা ঢৌ উঠিছিলে তাৰপিছত এতিয়া অকণমান ষ্টেগনেণ্ট হৈ আছে নহয় অকণমান স্থিৰতা এটা এতিয়া ইউটিউব ফেচবুক এনেকুৱা ছ'চিয়েল মিডিয়া বেছি মানুহে ফ'ল' কৰে সেইকাৰণে এতিয়া বাৰু আপোনাৰ ৰেডিঅ'ৰ কথা পাতিলোঁ এতিয়া আপোনাৰ কিতাপৰ কথালৈ আহোঁ আপুনি ইতিমধ্যে কেইবাখনো গ্ৰন্থ লিখিছে কবিতাৰে হয় চাগে কবিতাৰ হয় এতিয়ালৈকে মানে মই সেই ইংৰাজী কবিতাৰ দুখন উলিয়াইছোঁ এখন হৈছে কিয়াৰস্কিৰো মানে ইয়াৰ অৰ্থটো কি কিয়াৰস্কিৰো আচলতে এই ছবি অঁকাৰ আৰ্টৰ এটা টাৰ্ম হয় মানে আমি যদি পোহৰটো দেখুৱাব খোজো ছবি অঁকাত তেতিয়া আমি এন্ধাৰৰ বেকগ্ৰাউণ্ডটো ল'লে পোহৰটো প্ৰমিনেণ্ট হৈ যায় তেনেকে মোৰ কবিতাখিনি অলপ ডাৰ্ক কবিতা নিচিনা এন্ধাৰৰ কবিতাৰ নিচিনা কিন্তু মোৰ অৰ্থটো কিন্তু পোহৰ থকা গতিকে হয়তো মই ভালকে বুজাব পাৰিছো নাই নাজানো কথাটো তেনেকুৱা মানে মই যদি যুদ্ধৰ কথা কৈছো আচলতে মই শান্তিত গুৰুত্ব দি আছো সেইকাৰণে মই যুদ্ধৰ কথা কৈছো যদি মই দুখৰ কথা কৈছো আচলতে মই সুখত গুৰুত্ব দি আছো গতিকে এই ছবি অঁকাৰ যিটো এটা ষ্টাইল আছে কিয়াৰস্কিৰো যে পোহৰটো প্ৰমিনেণ্ট কৰিবৰ কাৰণে এন্ধাৰত ফ'কাছ কৰা হয় সেইটো এটা কলাৰ এটা ছেগমেণ্ট মানে চিত্ৰকলা তাৰপিছত সেই তেনেকে কবিতাটো মই সেই ফৰ্মুলাটো মই ইউজ কৰিছোঁ মই বুজিব পাৰিছো আপোনাৰ কথাটো হয়তো মানে অলপমান গুৰুত্ব দি শুনিলে বুজিব পৰা যায় অলপ কমপ্লিকেট অলপ কমপ্লেক্স হয় বস্তু আৰু তাৰ পিছৰখন মই কৰোণাৰ সময়ত দেখিছিলোঁ আনলক বুলি এতিয়া আনলক মানে তেতিয়া লকডাউন চলিছিল কাৰণে সেয়াও এটা আনলকৰ কথা আৰু পিছৰ আনলকটো হৈছে মোৰ আবেগ অনুভূতিখিনি মানে আনলক কৰিছোঁ কবিতাৰ দ্বাৰা মই মানে খুলি দিছোঁ আৰু তৃতীয়খন হৈছে ডলড্ৰামছখনৰ কাম চলি আছে এতিয়া আপোনাৰ তিনিখন গ্ৰন্থই কবিতাৰে হয় কবিতাৰ হয় কিন্তু আপোনাৰতো অলপমান ব্যতিক্ৰম যে আপোনাৰ কবিতাখিনি ইংৰাজী আছে ইংৰাজী হয় কিন্তু ইংৰাজী কবিতা বিশেষকৈ ইংৰাজী সাহিত্য আমাৰ খুব কম মানে দেখিছো আমাৰ সাহিত্য গ্ৰন্থ নিতৌ ক'ব গ'লে এখন হ'লেও কিতাপ উন্মোচন হৈ থাকে বেছি হয় মানে ক'ব গ'লে এখন হ'লেও হৈ থাকে কিন্তু যিহেতু অসমীয়া সাহিত্যৰে মানে পঢ়ুৱৈ অলপ কমিছে বুলি কথাটো উল্লেখ হৈ থাকে এতিয়া ইংৰাজী সাহিত্যৰ ক্ষেত্ৰত আপুনি পঢ়ুৱৈ কেনেকুৱা পাইছে লিমিটেড ছেকশ্যন আছে মানে অসমীয়া পঢ়ুৱৈ সংখ্যা বেছি ময়ো অসমীয়া পঢ়োঁ কিন্তু মই যিহেতু ইংৰাজীৰ মানে প্ৰবক্তা গতিকে মোৰ ইংৰাজীৰ সৈতে স্পৰ্শটো যদিও বেছি কিন্তু মোৰ হৃদয়খন সদায় অসমীয়া গতিকে আমি নৱকান্ত বৰুৱা হিৰুদা হীৰেণ ভট্টাচাৰ্য এনেকুৱা স্বনামধন্য লোকসকলৰ কবিতা পঢ়িছোঁ বা সৰুতে অতুল চন্দ্ৰ হাজৰিকা যিবিলাক এই ছন্দ থকা কবিতা এনেকুৱা আমি পঢ়িছোঁ
আৰু সেইকাৰণে মই ভাবিছো যে মোৰ ইংৰাজী কবিতা যিখিনি আছে এই তৃতীয় কিতাপখন উলিওৱাৰ পিছত তিনিওখন কিতাপৰ বচা বচা কিছুমান অসমীয়া মানে ইংৰাজী কবিতা লৈ মই নিজে অসমীয়া কৰো হয় এইটো কৰিলে আসলতে পাঠকে গম পাব কাৰণ সীমাবদ্ধ হৈ আছে বুলি মই নিজে অনুভৱ কৰিছো এতিয়া আপোনাৰ যেহেতু সীমিত সংখ্যক পাঠক সেই পাঠকৰ আপুনি কমেন্ট বিলাক পাইছে নে কেনেকুৱা কয় কমেন্ট পাইছো এতিয়া প্ৰথমতে আমাৰ জেপি দাই খুব উৎসাহ দিলে তাৰপিছত তেনেকে মই যিখিনি ৰেডিঅ'ৰ মানুহ পাইছিলো ৰেডিঅ'ৰ মানুহখিনিয়ে যথেষ্ট অনুপ্ৰেৰণা যোগালে মোৰ বন্ধুবৰ্গ বা যিখিনি পঢ়ুৱৈ কৈছে যে অলপমান ব্যতিক্ৰমী হোৱা বুলি কৈছে খালি এইটো কথাও কৈছে যে অলপ কমপ্লেক্স হয় মই মানে চিধাকে কোৱা নাই আচলতে মোৰ ফৰ্মুলাটো বা মোৰ যিটো এপ্ৰোচটো অলপ সাৰৰিয়েলিজম বুলি এটা টাৰ্ম আছে সাৰৰিয়েলিজম SURREALISM সাৰৰিয়েলিজম যিটো তাত মানে বহুত মেটাফৰ চিমিলি মানে এইবিলাক চিম্বলছ ইউজ কৰি পেলাই অৰ্থটো বুজোৱা হয় আৰু যিখন বাস্তৱ পৃথিৱী তাৰ সমান্তৰাল মানে ভাবে মানে জাক্সটাপজিশন বুলি কয় সমান্তৰাল হিচাপে আৰু এখন পৃথিৱী অংকন কৰি লোৱা হয় কথাবিলাক অকনমান দাৰ্শনিক ধৰণৰ হৈছে নেকি অলপ দাৰ্শনিক ধৰণৰ হৈছে মানে কবিতাখিনি সেইকাৰণে আৰু কিছুমানে কয় যে তুমি ৰেডিঅ'ত তুমি জমাই থাকা তোমাৰ কবিতাখিনি পঢ়িলে তুমি যেন নালাগে আৰু আকৌ তোমাৰ ৱেষ্টাৰ্ণ শুনিলে সেই একেজন দেৱজ্যোতি যেন নালাগে গতিকে তুমি কি হয় মই বোলো কি হয় আপোনালোকে চাওক আৰু তাকে সেইকাৰণে মই আপোনাক প্ৰথমে সুধিছিলো যে আপোনাৰ আচলতে কোনটো হবি হয় বুলি সেইকাৰণে সুধিছিলো অলপমান ব্যতিক্ৰম ধৰণৰ সাধাৰণতে মানে ইমানকেইটা একেলগে একেজন মানুহৰ হবিত নাথাকে বেলেগ বেলেগ হয় বা এটাই হয় আপুনি আচলতে কি হ'ম বুলি ভাবিছিলে মানে লেখক শিক্ষক ৰেডিঅ' কি এনেকুৱা ধৰণৰ মই সৰুতে ভাবিছিলো মই আৰ্মিত যাম মোৰ মানে আৰ্মিলৈ যোৱা মোৰ বৰ মন আছিল বিৰাট মন আছিলে মানে মই চলজাৰ হ'ম আৰ্মি মেন হ'ম আৰু মোৰ যিখন স্কুল মই প্ৰথম য'ত পঢ়িছিলো তাৰ পৰা মই মেট্ৰিকো পাছ কৰিলো ডিজনীলেণ্ড স্কুল সেই ডিজনীলেণ্ড স্কুলৰ আমাৰ প্ৰিন্সিপাল তেখেতৰ হাজবেণ্ড আৰ্মি বেকগ্ৰাউণ্ড আৰু মই এনেও আৰ্মিলৈ যাম বুলি মই সৰুৰ পৰা ভাবি আছিলো কিন্তু ক্লাছ 9ত যেতিয়া চশমা লাগি গ'ল মোৰ চকুত তেতিয়া আৰ্মিলৈ যোৱা সপোন শেষ তাৰপিছত মই টিচাৰ হ'ম বুলিয়ে ভাবিছিলো কিন্তু মই ভাবিছিলো মই ফিজিক্সৰ বা কেমিষ্ট্ৰি তেনেকুৱা টিচাৰ হ'ম বা মেথমেটিক্সৰ কিন্তু মই ইংৰাজী টিচাৰ হলোগে ইংৰাজী টিচাৰ হোৱাৰ সমান্তৰালকৈ আপুনি মাছ কমিউনিকেশ্যনৰ হয় কাৰণ মই মাছ কমিউনিকেশ্যন যিহেতু মই ৰেডিঅ'ত কৰিছিলো গতিকে কিছুমান ইনষ্টিটিউটে মোৰ এক্সপিৰিয়েঞ্চখিনি চাই পেলাই মানে মাছ কমিউনিকেশ্যনৰ ক্লাছ ল'বলৈ দিছিলো আৰু মই অধ্যয়নো কৰিছো তেনেকে গতিকে সেয়াও কৰিছো আপুনি মাছ কমিউনিকেশ্যনৰ আনুষ্ঠানিক শিক্ষা লোৱা নাছিলে কিন্তু আপোনাৰ প্ৰেক্টিকেলি মোৰ এক্সপিৰিয়েঞ্চৰ কিন্তু আপোনাৰ ক্লাছটো যেতিয়া এটেণ্ড কৰা যায় তেতিয়া কিন্তু আপুনি মানে বহুত কথাই তাত টাচ কৰি যায় যে গম পোৱা যায় আপুনি বহুত পঢ়িছে বা গম পায় মানে আচলতে কি মাছ কমিউনিকেশ্যন এটা বিৰাট ভাষ্ট ছাবজেক্ট আৰু তাত অকল ৰেডিঅ'ত কেনেকৈ মই কথা ক'ম টিভিত কেনেকৈ কথা ক'ম বা নিউজ পঢ়িম এইটোৱে নহয় আমাৰ প্ৰেছ কাউন্সিলৰ কিছুমান এক্ট আছে তাৰপিছত ব্ৰডকাষ্টৰ কিছুমান কোড আছে গতিকে এইবিলাক কথা আমাৰ নিউ জেনেৰেশ্যনে জবটো কৰাৰ আগতে জনা উচিত যে কি ধৰণৰ লজ বিলাক আছে কনষ্টিটিউচনত মই ক্লাছত সেইবিলাকত বহুত গুৰুত্ব দিছিলো আপোনাৰ ক্লাছটো অলপ আনকমন ধৰণৰ আছিলে আমি এইবিলাক নোট কৰি লৈছিলো আৰু সেইটোৱে নহয় প্ৰেক্টিকেল লাইফৰ কিছুমান কথা আমি গম পাইছিলো মানে কি কয় ক্লাছৰ জৰিয়তে সেইখিনি কিন্তু বাকী চোৱা নাছিলে আপুনি এটা কথা কৈছিলে মই এতিয়াও কওঁ যে তোমালোকে ক্লাছত বাহিৰত লাজ ভয় আৰু খং বাহিৰত এৰি আহিবা এইটো খুব ইম্পৰ্টেণ্ট এইটো কথা আৰু বেছি ডাঙৰ কিতাপখন এই টেক্সট বুকৰ বাহিৰত আছে আৰু ডাঙৰ ক্লাছটো ক্লাছৰুমৰ বাহিৰত আছে গতিকে সেই ডাঙৰ কিতাপখন বা ডাঙৰ ক্লাছৰুমৰ বিষয়ে আমি জনাটো বা টিচাৰ্ছসকলে ষ্টুডেণ্টছৰ লগত শ্বেয়াৰ কৰাটো বহুত ইম্পৰ্টেণ্ট কাৰণ যেতিয়ালৈকে আমি প্ৰেক্টিকেল নলেজটো নাপাম তেতিয়ালৈকে আমাৰ কোনো কামত নাহিব আৰু নলেজ ইজ নট পাৱাৰ এপ্লাইড নলেজ ইজ পাৱাৰ মানে জ্ঞানে আমাক শক্তি নিদিয়ে সেই জ্ঞানখিনি আমি খটুৱালেহে আমি এইটো খুব গুৰুত্বপূৰ্ণ কথা ক'লে আপুনি সেইকাৰণে আজি ইমান শিক্ষিত হৈও মানে
অৱহেলিত বুলিয়ে কৈছো, শব্দটো উপযুক্ত হৈছে নে নাই ধৰিব পৰা নাই, অৱহেলিত হৈ বহুত পৰি আছে ইমান শিক্ষা উচ্চ শিক্ষা গ্ৰহণ কৰাৰ পাছতো প্ৰেক্টিকেল নলেজ এপ্লাই নকৰাৰ কাৰণে। এইখিনিতে আপোনাক এটা কথা সুধো যে আপুনি ইমানখিনি কৰিছে, ৰেডিঅ'ত কৰিছে, কিতাপ লিখিছে, ইংৰাজী সাহিত্যত মানে যথেষ্ট দখল আছে, আপোনাৰ লেখা পঢ়িলে বা আপোনাৰ লগত কথা পাতিলেও গম পোৱা যায়। তাৰপিছত ইমান প্ৰতিভাৰ পাছত আপুনি অনুভৱ কৰে নে কেতিয়াবা যে আপোনাৰ প্ৰতিভাৰ অপচয় হৈছে বুলি কৰবাত? যি ধৰণৰ আপোনাৰ কোৱালিটি সেই ধৰণে আপুনি সেইটো স্থানত নাথাকি তাতকৈ অলপ এনেকুৱা অনুভৱ কৰে নেকি? মানে মানুহে যি বিচাৰে সেইটো নাপাবও পাৰে, মানুহক যিটো লাগে সেইটো নাপাবও পাৰে, কিন্তু যিমানৰ যোগ্য সিমানহে পাব। যোগ্যতা থাকিলে সিমান পাব। গতিকে মই ভাবো যে মই যিমানৰ যোগ্য এইখিনি পাইছো। আক্ষেপ নাই। মই মিউজিকো কৰিছিলো, কিন্তু মই মিউজিকৰ আনুষ্ঠানিক শিক্ষা লোৱা নাই। কিন্তু মানে যেতিয়া মই ৰেডিঅ'ত অল ইণ্ডিয়া ৰেডিঅ'ত কৰিছিলো তেতিয়া মই কৈছো যে মই জেপি দাক লগ পাইছিলো, জেপি দাস আৰু এজন মোৰ মানে এজন ককায়েকৰ নিচিনাকে মই পাইছিলো, মোৰ ভাতৃ প্ৰতিম মানে সেয়া হৈছে অসীম হাজৰিকা। অসীম হাজৰিকাৰ পাৰ্চনেলিটিৰ দ্বাৰা মই যথেষ্ট ইনফ্লুৱেঞ্চ হৈছিলো, আৰু অসীম হাজৰিকা আমাৰ মাজৰ পৰা অতি কম বয়সতে হেৰাই গ'ল। অসীম হাজৰিকা, জেপি দা, চাৰুগোহাঁইক পাইছো, তাৰপিছত অৰুণ দাসক ৰেডিঅ'ত নহয় মই বেলেগকে পাইছো, কাৰণ মই এখন মেগাজিনতো কাম কৰিছিলো চাৰে গামা বুলি, তাত মই কিছুমান শিল্পীক সাক্ষাৎকাৰ লৈছিলো। An ordinary man. Not all pleasures can be mine, but almost all pain can. I have to pay a heavy fine